নমস্কাৰ জিৰমূলীয়া সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ পদৰ বাকি কেইটা ভাগ 3 নম্বৰ ভাগটো হৈছিল যে সৰ্বনাম পদ কাক বোলে যে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে আমি আগতে বিশেষ্য পদ পাই আহিছোঁ বিশেষ্য পদ কাক কয় হেতু আমি গম পালো এতিয়া সৰ্বনাম পদ কাক বোলে যে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে বিশেষ্য আমি কাক পাইছিলো যে যি পদে কোনো বস্তুৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে এতিয়া বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে যেনে হি তেওঁ তাই আপুনি তেখেত আমি তুমি সিহঁত ইত্যাদি এই শব্দবোৰ হৈছে সৰ্বনাম পদ এটা আমি উদাহৰণ দিলে বুজি পাম যে উদাহৰণ চাওক যে মদন এজন ভাল ল'ৰা মদন সদায় স্কুললৈ যায় মদনৰ এজনী ভনীয়েক আছে এই বাক্যকেইটাত কি হৈছে যে প্ৰতিটো বাক্যতে আমি মদন বুলি কৈছোঁ যদি আমি প্ৰতিটো বাক্যত মদন বুলি কৈ থাকোঁ তেতিয়াহ'লে বাক্যকেইটা শুনিবলৈ ভাল লগা নহয় এতিয়া আমি ভাল লগাবলৈ আমি কি ক'ব লাগিব যে এনেদৰে আমি লিখিব পাৰোঁ যে মদন এজন ভাল ল'ৰা যে সি বা তেওঁ সদায় স্কুললৈ যায় যে তাৰ বা তেওঁৰ এজনী ভনীয়েক আছে আমি এনেকৈ লিখিলেহে বাক্যটো শুদ্ধ হ'ব আৰু বাক্যকেইটা শুনিও ভাল লাগিব যদি আমি বাৰবাৰ মদন লিখোঁ তেতিয়াহ'লে কি হ'ব বাৰবাৰ মদন লিখিলে বাক্যকেইটা শুনিবলৈ ভাল নহ'ব তাৰ পিছৰ 4 নম্বৰ ভাগটো হৈছিলে ক্ৰিয়াপদ যে ক্ৰিয়াপদ কাক বোলে যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে যি পদে কি হয় কোনো কাম যিকোনো এটা কাম কৰা বা হোৱা বুজায় তেনেকুৱা পদকে কি কয় যে ক্ৰিয়াপদ বোলে ক্ৰিয়া কোনব বা কৰা বা হোৱা বুজায় বা কৰা ধৰা লোৱা কন্দা হহা এইবোৰ হৈছে ক্ৰিয়াপদ এটা উদাহৰণ চাওক যেনে কি হয় ছাত্ৰই পঢ়া কামটো কৰিছে কোনে ছাত্ৰজনে কামটো কৰিছে পঢ়া কামটো সেইকাৰণে ছাত্ৰই পঢ়ে সেই পঢ়েটো হৈছে এটা ক্ৰিয়াপদ বা কেঁচুৱাই কান্দে কেঁচুৱাই এটা কন্দা কথা কৈছে কেঁচুৱাইটো কন্দা কামটো কোনে কৰিছে কেঁচুৱাই কৰিছে সেই কামটো কৰাৰ কাৰণে কান্দা শব্দটো হৈছে ক্ৰিয়াপদ বা চৰাই উৰা কামটো কোনে কৰিছে চৰাই কৰিছে সেইকাৰণে উৰেটো হৈছে এটা ক্ৰিয়াপদ মানুহে কথা কয় সেই কয়টো হৈছে ক্ৰিয়াপদ তাৰপিছত 5 নম্বৰ পদৰ ভাগটো হৈছে অব্যয়পদ বা অব্যয়পদক অব্যয়পদ বুলি অব্যয় শব্দ বুলিও কোৱা হয় যে যি পদৰ কোনো কাল পুৰুষ আৰু বচনতে ৰূপ বা আকৃতিৰ পৰিৱৰ্তন নহয় মানে অব্যয়পদটো কি হৈছে কাল পুৰুষ বা বচন কোনোটোতে মানে ইয়াৰ ৰূপ বা আকৃতিৰ পৰিৱৰ্তন নহয় কিন্তু বেলেগ পদবোৰ কি হয় কাল পুৰুষ আৰু বচনত কি হয় বেলেগ পদবোৰ সলনি হৈ যায় সেইকাৰণে অব্যয়পদ কি হৈছে অব্যয়পদ বুলি অব্যয় শব্দ বুলি কোৱা হয় কাৰণ ইয়াৰ আকৃতি বা ৰূপৰ কোনো পৰিৱৰ্তন নহয় সেইকাৰণে ইয়াক কি কয় যে অব্যয়পদ বা শব্দ বোলে যেনে আৰু নাইবা বা অথবা যদি কাৰণে বাবে নিমিত্তে হেতুকে বৰং ইত্যাদি এই শব্দবোৰ হৈছে একোটা অব্যয়পদ উদাহৰণ চাওক যে ঋতু আৰু নিতু বৰ বন্ধু নিতু আৰু ঋতুৰ কথা কৈছে বৰ বন্ধু বুলি কৈছে সেই আৰুটো হৈছে এটা অব্যয় শব্দ যে তুমি নাইবা তেওঁ এজন আহিব পাৰা বা তুমি আহিলেও হ'ব বা তেওঁ আহিলেও হ'ব যিকোনো এজনৰ কথা কৈছে সেই নাইবাটো হৈছে এটা অব্যয় শব্দ যে কমলা বা সমথিৰা একে বস্তু কমলা বা সমথিৰা কি হৈছে একে বস্তুৰ কথা কৈছে বাটো হৈছে এটা অব্যয় শব্দ যে বৰষুণৰ বাবে সি আহিব নোৱাৰিলে তে বাবেটো হৈছে এটা অব্যয় শব্দ মানে বৰষুণৰ কাৰণে কি হৈছিল যে বৰষুণৰ বাবে সি আহিব নোৱাৰিলে তেনেকুৱা ধৰণৰ বাক্যবোৰ কি হৈছে সেই বাক্যবোৰত এইকেইটা মানে সাধাৰণতে কি ক'ব পাৰি দুটা বাক্য বা কি হয় সংযোগ কৰা হয় বা কোনোবাটোত পৃথক কৰা হয় সেইটো কি কৰে যে অব্যয়পদ বুলি কোৱা হয় যে বাবে বা নাইবা আৰু আমি আগতে পাই আহিছোঁ এইকেইটা কি হৈছে এইবোৰে হৈছে অব্যয়পদ বা অব্যয় শব্দ অব্যয়পদ বুলি সাধাৰণতে কি কয় অব্যয় শব্দ বুলিয়ে কোৱা হয় আজিলৈ ইমানতে এৰিছোঁ